ৰাতিপুৱাই শুই উঠি চব যেতিয়া ওলাই যায়গৈ তাৰপিছত মই শান্তিমতে একাপ গাখীৰ চাহ বনাই খাওঁ। এইটো মোৰ ডেইলি ৰুটিনতে পৰে। আপোনালোকক এটা বস্তু দেখাবলৈ গৈ আছোঁ, এটা নিউজ পেপাৰ কাটিং। এইজনী মই, আৰু এখেতকতো চিনি নোপোৱা মানুহে নাই। হোমেন বৰগোহাঁই ডাঙৰীয়া। এই স্নেপটো আছিলে আপোনাৰ 2012 চনৰ। মই তেতিয়া কলেজৰ টপাৰ আছিলোঁ আৰু নিজৰ ডিপাৰ্টমেণ্টৰ টপাৰ আছিলোঁ। সেইটো বছৰত মই গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত ছেকেণ্ড ৰেংকত আছিলোঁ নিজৰ ছাবজেক্টত, আৰু ফাৰ্ষ্ট ৰেংকতো আছিলে এজনী ছোৱালী, তাইৰ আছিলে 80% আৰু মোৰ আছিলে 79%। কলেজবোৰত যোনটো বছৰেকীয়া ফাংচন হয় তাতে আমাৰ যোনবিলাক ৰেংক হোল্ডাৰ হয় তেখেতসকলক এৱাৰ্ড দিছিল, আৰু হোমেন বৰগোহাঁই ডাঙৰীয়া তেতিয়া এজ এ চিফ গেষ্ট হিচাপে আহিছিল। আৰু এই ফটোখন কোনোবা এখন নিউজ পেপাৰত পাব্লিছ হৈছিল। মই ফটোখন কাটি থৈছিলোঁ আৰু ফেচবুকত এজ এ ৰিমাইণ্ডাৰ হিচাপে যেতিয়া আহিছিল তেতিয়া দেখা পাই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। সঁচাই এইবোৰ বহুত আনফৰগেটেবল মেমৰিজ হয়। লাইফৰ কিছুমান এচিভমেণ্টৰ ভিতৰত এইটো এটা। চ' মোৰ হেপিনেছটো মই আপোনালোকৰ লগত এই ফটোখনৰ মাধ্যমেৰে শ্বেয়াৰ কৰিলোঁ। এই ফটোখন দেখা পাই মোৰ কিবা এটা আজি ৰাতিপুৱা মনটো ভাল লাগি গ'ল। এয়া মোৰ ছোৱালীৰ স্কুলৰ পৰা কিছুমান এক্টিভিটি দিছিলে, আৰু সেই এক্টিভিটিবোৰ তাই কৰি আছে। এখন চামুচত কিবা কিবি আঁকিব দিছে, এইটো তাই নিজে বনাইছে, নিজে কালাৰ কৰিছে। তাৰপিছত কিছুমান চাৰ্ট পেপাৰত কিছুমান বস্তু আঁকিব দিছিলে, যেনেকা কটন দি কিবা বনাব দিছিলে, টুইক্স আৰু পেপাৰ আপোনাৰ, তাৰপিছত শুকান পাত, এইবোৰ দি পেলাই কিবা এটা পিকচাৰ বনাব দিছিলে। মাক বাপেকৰ তাই হাতত পেইণ্ট লগাই পেলাই এটা চাৰ্ট পেপাৰত চিপকাব দিছিল। চ' এইবোৰ কিছুমান এক্টিভিটি সিহঁতৰ স্কুলৰ পৰা দি থাকে আৰু ভাল লাগে। ন' ডাউট তাই গোটেইখিনি নিজে কৰিব পৰা নাই, আমি সহায় কৰিছোঁ, কিন্তু এই যে এক্টিভিটিবিলাক যে কৰায় তাৰ থ্ৰু দি ল'ৰা ছোৱালীবিলাকে বহুত কিবা কিবি শিকে। বাই দ্য ৱে, আজি আমি ওলাই গৈ আছোঁ এটা জেগাত কিবা এটা বস্তু খাবলৈ। তো গৈ থাকোঁতে ভাবিলোঁ কি আপোনালোকৰ লগতো মই চণ্ডীগড়ৰ কিছুমান স্নেপ, কিছুমান ঘৰ দেখাওঁ। সঁচাকৈ লাইফটো যে বহুত আনপ্ৰেডিক্টেবল। মই যে কেতিয়াও ভবা নাছিলোঁ এদিন আহি চণ্ডীগড়ত মই ছেটেল হ'ম। এই ঘৰটো দেখিছেনে? মোৰ বহুত মৰম লাগিল। ভাবিলোঁ এটা স্নেপ লৈ থৈ দিওঁ। এইটো এটা শিৱ মন্দিৰ। লাহেকৈ আমি আহি পালোঁ আৰু জেগাটোত। আমি গৈ আছোঁ এটা মাৰ্কেট প্লেচত, আৰু তাত খাবলৈ গৈ আছোঁ এটা ভেৰি পপুলাৰ চাট। তোৰ ভিডিঅ' গ'ল, তই কৈ দে কিবা এটা। I love you and so অ' মা ফোনে পৰি গ'ল, হাত চা হৈ গৈছে। কোথায় বিয়া হৈ গ'ল? কৈ দিয়া কোন হয় অন হৈ আছে তো ভিডিঅ'। So hello guys, हम आज घर पर एक पत्ता बनाएंगे। Bye bye. আমি আহি পালোহি ছেক্টৰ 34। এই ছেক্টৰ 34টো কোচিঙৰ হাব হয়। ইয়াতে বহুত কোচিং ইনষ্টিটিউট আছে, কিন্তু ইয়াতে এটা ফুড ষ্টলো বহুত জেগাত আছে, বহুত ছেক্টৰত আছে, কিন্তু এই ছেক্টৰটোত এটা পাৰ্টিকুলাৰ এখন চাট হাউচ আছে। এই চাট হাউচৰ বোলে এটা চাট পাৰ্টিকুলাৰ বহুত ফেমাছ। মানুহবোৰ সেই চাটটো খাবলৈ বোলে দীঘল দীঘলো লাইন লগায় কেতিয়াবা, যেনেকৈ সন্ধিয়া সময়ত বেছি ভিৰ হয়। আমি এতিয়া যেতিয়া ইয়াত আহি পাইছোঁ এইটো আপোনাৰ 5:30মান বাজিছে, কিন্তু যিহেতু পোহৰ হৈ আছে মোৰ কেতিয়াবা ফিলে নহয়, মোৰ এনেকৈ লাগে কি 3:30 বাজিছে নেকি। তাৰপিছত যেতিয়া টাইমটো চাওঁ 5:30 বাজিছে দেখোন। বাই দ্য ৱে, এজ এ নিউ ব্লগাৰ কিবা এটা খোৱাৰ আগত বস্তুটো ফটো ইয়া ভিডিঅ' উঠোৱাটো আমাৰ কাৰণে মেণ্ডেটৰী। ঘৰত আহি পাই এখেতে এটা স্পেচিয়েল ডিছ বনালে। এইকেইটা কচু পাত হ'ল হিমাচলৰ। ইয়াৰ মানুহে যিহেতু কচু নাখায় তো বজাৰত ওলায়, কিন্তু এয়া হিমাচলৰ কচু ওলায়, আৰু কচুৰ অকল পাতকেইটাহে বিক্ৰী হয়। এই ৰেচিপিটো তেখেতে নিজৰ শুৱালকুছিত থকা মোমায়েকৰ পৰা শিকিছিলে।
কচু পাতকেইটা আৰু অলপ দালি একেলগে বইল কৰি লয় আৰু মছলাখিনি একেলগে পিচি কৰি আগতে প্ৰথমতে কি কৰে তেলত ফ্ৰাই কৰে তাৰপিছতে বইল কৰা কচু পাত আৰু দালি একেলগে সেই মছলা দি দিয়ে তাৰ লগত দিছিলে অলপ থেকেৰা টেঙা ইমান যে টেষ্টি হৈছিল মানে মই কি কওঁ মই এনেকৈ কচু মই কেতিয়াও খোৱা নাই মই যেতিয়া কচু বনাওঁ মই নৰ্মেলি ধৰক তেঁতেলী টেঙা দি পেলাই কচু ঠাৰি কচু পাত একেলগে দি বনাওঁ কিন্তু এইটো হিচাপত মই কেতিয়াও কচুটো খাই পোৱা নাই মই লগে লগে মামাক ফোন কৰিছোঁ আৰু মামাক ফোন কৰি কৈছোঁ কি ৰেচিপি দিছে আৰু এই ৰেচিপিটো যে আমাৰ এখেতে ইমান টেষ্টি বনাইছিল মোৰ যে আত্মা শান্তি পৰি গৈছিলে বাই দ্য ৱে ইমানলৈকে চোৱাৰ কাৰণে থেংক ইউ ছ' মাছ